বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থলে শিলত, জুইটো নুপুৰে পানীটো নগলে জিলিকে অসমীয়াৰ মাজত। নমস্কাৰ। আজি অসমীয়া বাপতিসাহোন তিনি বিহুৰ ভিতৰত অন্যতম কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ অনাটনেৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই কাতি বিহুতেই আমি সকলোৱে মিলি মাটিৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি আৰু পৰিশ্ৰমৰ প্ৰতি সন্মান জনাওঁ। আহক এই পবিত্ৰ দিনত আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ, আমাৰ অসম সোণালী ধানত ভৰপূৰ থাকক, আমাৰ জীৱন শান্তি আৰু সুখত ভৰি পৰক। আপোনালোকক এই পবিত্ৰখনত কাতি বিহুৰ অফুৰন্ত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।